নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল, গাদ্দাৰটো ৰিলিজ হৈছে। গাদ্দাৰটো আজি চাব যাম দাদা আৰু মই। ইকা বন্ধুসকল, আজি ইকাৰ লগত টিকেট কাটি আহোঁ। টিকেট কাটাই নাইকিয়ালৈকে টিকেটখন কাটি আহোঁ। এতিয়া লগৰ লগত যাওঁ, চাম বেলেগৰ লগত। কাটিম বেলেগৰ লগত, চাম বেলেগৰ লগত। এতিয়া আপোনাৰ মোৰ লগত যাওক। তাৰমানে যাবলৈ আমি যাম মঙলদৈ দুখন ছোৱালী দুখন চিনেমা হল আছে। চিনেমা হলত এই আমাৰ তিনিবাৰ ওচৰত দুখন আছে, গ'ল্ড চিনেমা হল, সেইখনত যাম। সেইকাৰণে আপোনাৰ সদায় বেছি বছৰ 2-3 বছৰ হৈছে সেইখন চাম। সেইকাৰণে মজা লাগে। সেইকাৰণে কিন্তু গ'ল্ড চিনেমা হলত চাউণ্ড এফেক্ট তাৰমানে 3D তাৰমানে এইফালৰ পৰা শব্দ এইফালৰ পৰা হয়, এইফালৰ পৰা হয়, এনেকুৱা মজা লাগে চাই পেলাই সেইখনত। এয়া বন্ধু 100 টকামান টিকেট কাটিম, তাৰপিছত আমি যাম। চশমা পিন্ধি ল'লোঁ, চাইকেল লৈ গ'লোঁ। এতিয়া বাইকখন ওলাওঁ, বাইক এতিয়া চিনেমা কাটা বাইকখন লৈ লওঁ। এইখন বাইক ট্ৰেইনত আমিলা হৈ আছে লাহে লাহে, ওচৰতে আছে, বেছি দূৰ নাই। অকণমান পালিয়ে পায়। টিকেটখন কাটি লওঁ, কাটি পেলাই এইখিনি 100 টকামান কাটিম আৰু নে কি কওঁ, বেছি অকাত নাইতো। F11 হ'ব নেকি? ৰাতি 8:45 হ'ব ন? হয়। F ট্ৰেইন নহ'ব নেকি? ট্ৰেইন হ'লে হ'ব ন? F-ৰ 40-15 দিয়ক। F-ৰ এয়া যদি গাদ্দাৰ চিনেমা আছে, গ'ল্ড চিনেমা তাতে আনিবল আৰু আপোনাৰ হ'ল সিটৰ নাম্বাৰ টিকেট লোৱা হ'ল। টিকেট নাচাই খাব আৰু বেলেগে ইয়াত খালি চাব কি হিচাপত লৈ আছে। এতিয়া ঘৰতে আছে, ঘৰতে পেলাই বাইকখিনি কথা কৈ আছোঁ। টিকেট কাটি আহি গ'লোঁ। এতিয়া মোবাইলটো চাৰ্জ দিওঁ, তাৰপিছত কি হ'ব তাকে চাৰ্জ দিব থৈ যাওঁ টিকেট ৰাতি লগ পাই আছোঁ। সন্ধিয়া হৈ গ'ল। সন্ধিয়ালৈ এতিয়া গা পা ধুলোঁ। এতিয়া দেখা পাইছে মই দোকানত বহি দেখিছে আমাৰ দোকান এখন আছেই। দোকানত বহি পেলাই এতিয়া তাৰমানে কি আৰু বহি আছে, টাইম পাছ। এতিয়া বাজিছে আপোনাৰ 6টা আৰু 2-5 মিনিট পিছত 6:30 বাজিব। তাৰপিছত আমি যাম। বৰ্তমান কাষ্টমাৰ আহি আছে, তাৰমানে বৰ্তমান মানুহ নাই, মানুহ এতিয়া জাষ্ট খালী হৈছে মাত্ৰ। মায়ে এতিয়া চাহ দিব, চাহ পানী খাই লওঁ। চাহ পানী খোৱাৰ পিছত এনেই অলপমান আমাৰ সন্ধিয়া সময়ত বেছি কামত নাই। তাৰমানে সন্ধিয়া সময়ত কি কৰিম কি নকৰিম সেনেকুৱা লাগে। ঘৰত সোমাওঁ, লাইট চাইট দিয়া নাই। লাইট চাইট আজিকালি যিমান যি মুখাই লাইটৰ বিল আহে, তাৰমানে লাইটৰ বিলৰ কাৰণে লাইট চাইট কমকৈ ল'ব। এইটো হ'ল মোৰ ৰুমটো। তাৰ বিচনাত বহোঁ, বিচনাত বহি আমাৰ মোবাইল চোবাইল টিপোঁ। বন্ধুসকল, বাজি গ'ল 8টা, বাজি গ'ল 8টা মানে 8:30 বাজিল। দেৰি হৈছে, যাব লাগে। কাপোৰ পিন্ধি আগতে পিন্ধি লওঁ। মোবাইল চোবাইল ল'লোঁ, চাৰ্জ দি ল'লোঁ। পেণ্টটো পিন্ধি পেলাই যাব লাগিব। কাপোৰ পিন্ধা হ'ল। এতিয়া স্কুল পিন্ধিলোঁ, সময় নাইতো হাতত। আট্টানিকা যাব লাগিব, আট্টানিকা। চুলিখিনি ঠিকে আছেনে? ঠিকে আছে। বন্ধুসকল মোৰ জীৱনত এইখন লাইফত গ'লে এইখানে 15 নম্বৰ চিনেমা এইখন। আৰু এই 15 নম্বৰ চিনেমা আজি প্ৰথমবাৰ ছেকেণ্ড ডেত চিনেমা চাব যায় আছোঁ। এনেহ'লে মই 3 দিন 4 দিন 5 দিন 6 দিন এনেকৈ যাওঁ। আজি ফাৰ্ষ্ট ছেকেণ্ড ডে। আৰু বিমান আহিল, দেৰিকৈ আহিছে। ইমান সময় দুখ লগা হৈছে নেকি ইয়াৰ কাৰণে। আৰু যাই আছোঁ। এইখন টিকেটখন আমাৰ হলৰ পৰা ঘূৰি আহিছোঁ, আধাৰ পৰা টিকেট পাহৰি থৈ আহিছোঁ। এই এতিয়া উল্টা পুল্টা লগাই আছে। এতিয়া যাই চিনেমা হলত যাই লগ পাই আছোঁ। আমি হল পাই গ'লোঁ। হলত আহিলোঁ এতিয়া বিমানদাৰ। মই এতিয়া গাদ্দাৰ চাম, গাদ্দাৰ একদম হিৰেদি মাৰি চাই পেলাই মই চাই কি মাৰিছোঁ দেখা পাব কেনেকুৱা আকৌ। আৰু চাহ বন্ধুসকল কি মানুহ, পাৰা মানে মানুহ হৈছে, বহুত মানুহ। তাৰমানে গাদ্দাৰ হিট তাৰমানে এইবাৰ হাউচফুল। তাৰমানে ৰাতিপুৱা 11টালৈ টিকেট একদম খালী। এতিয়া চাওক হাউচফুল একেবাৰে। আৰু বন্ধুসকল এইফালে চাওক বেৰা চাই থাকে তাৰমানে একটনি পুৰণা একটনি তাৰমানে কাৰ্টুনৰ হিচাপত তাৰমানে ফটো লগাইছে, ভাল লাগিছে আৰু এতিয়া বন্ধুসকল আমি ভিতৰত সোমাই গ'লোঁ। সোমাই চাওক এতিয়া মই দেখাম এই চিনেমা হলটোৰ ভিতৰত বাথৰুম কেনেকুৱা। আমাৰ ল'ৰা মানুহৰ ভিতৰত জেণ্টছৰ বাথৰুমৰ ভিতৰত সোমাই গ'লোঁ। এইখন বাথৰুম একদম মই আইনাখন এইফালে কি গম পায় আৰু আপোনালোকে। আৰু এইয়া হলৰ ভিতৰত সোমালোঁ বহুত সময়ৰ পিছত। এতিয়া কি এচি হাৱা খাই মজাই লাগিছে। এতিয়া আৰু এইয়া ল'ৰাটো আহিছে। এতিয়া আমাৰ চিট দেখাব নেকি? চিট দেখাব। চিটৰ আমাৰ নাম্বাৰ হয় F1514
আমি যাম জাগাত এতিয়া বহিম তাৰপিছত আৰামত এতিয়া চিনেমা চাম কেনেকুৱা হয় আপোনালোক কৈ আছে চিনেমা চিন দেখাব নোৱাৰিম এতিয়া চিনটো আপোনাক অলপ অলপ দেখাই আছোঁ কোৱা হৈ গ'ল কোৱা হৈ গ'ল ৰাতি ক'ৰবাত নল'লোঁ এতিয়া কৈ লওঁ এই আমাৰ ৰাতি মোবাইলটো চাৰ্জটো হৈ গ'ল ৰাতি তাৰ আপোনালোক চিনেমা চাই বহুত ভাল লাগিল আৰু মানে গানটোতো সিমানটো মজা অহা নাই যোনটো মজা ওৱানখনত পাইছে টুখনত সিমানটো অহা নাই কিন্তু চিনেমাখন ভাল হৈছে এই বোলো আপোনালোকে চাব মোৰ এইটো ভিডিঅ' এইখিনি সামৰিলোঁ মই যদি ভিডিঅ' ভাল পায় লাইক কৰোঁ ছাবস্ক্ৰাইব কৰোঁ বেলেগক নবাইলোঁ নমস্কাৰ